এইটো হৈছে আমাৰ অৰ্জুনতল শিৱ মন্দিৰৰ মণ্ডপ ধুনীয়াকৈ সাজি কাচি উলিওৱা হৈছে আৰু এইফালে আছে আমাৰ জুবিন দা আৰু জুবিন দাক সময়ে সময়ে চাকি বন্তি প্ৰজ্বলন কৰি থকা হয়। আৰু ইয়াতে মণ্ডপতে মই লগাই লৈছো দোকান, চিপছ, চকলেট, চানা, বেলুন চেলুন সেনেকে কৰি কিনে দোকানখন আৰম্ভণি কৰি দিলো আৰু পূজাও চাই থকা হ'ল আৰু দোকানদাৰীও কৰি থকা হ'ল। অলপ চলপ যি বিক্ৰী হয় খুতুৰ খাটাৰকে সেইখিনি বিক্ৰী কৰি আছো। সন্ধিয়াৰ সময়ত ইয়াতে ৰাইজক খিচাৰীৰ বিতৰণ। দুৰ্গা পূজা ভাগৰ সকলোবোৰ নিয়ম নীতি নিয়াৰিকৈ পালন কৰি যোৱা হৈছে। আপোনালোকে চাই থাকক। দশমী দেৱী বিসৰ্জনৰ সময় আমি সকলোবোৰ ওলালো আৰু আমি আহি পালো নদীৰ ঘাটত, ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত, শৰাইঘাট দলঙৰ কাষত সকলোৱে মিলিজুলি দেৱী বিসৰ্জন কৰিব ওলালো। আৰু এটা বস্তু মন কৰিছেনে, কি ধুনীয়াকৈ ইয়াতে দলং বনাই দিয়া হৈছে। দূৰত গাড়ী ৰখাই সকলো মণ্ডপৰ পৰা আহি দেৱী বিসৰ্জন কৰিব পাৰে, যাতে কোনো বিপদ বিঘিনি নোহোৱা কৰি ধুনীয়াকৈ যাতে কামখিনি হৈ যায়, সময়টো পাৰ হৈ যায়, তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু চাৰিওফালে লাইটৰ ব্যৱস্থা কৰা হৈছে, পোহৰ কৰি দিছে। ভিডিঅ'টো আপলোড কৰাত দেৰি হ'ল, যিয়ে নহওক আপোনালোকৰ চাই কেনেকুৱা লাগিল ভিডিঅ'টো, যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। বাই বাই, আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।